অভিযানটো হ'ল আমাৰ মানে ভিক্ষাৰী মুক্ত কৰাৰ কাৰণে গভ অফ ইণ্ডিয়াই এটা প্ৰজেক্ট চলাইছে স্মাইল প্ৰজেক্ট বুলি কয়। স্মাইল প্ৰজেক্টৰ আণ্ডাৰত মানে যিমানখিনি ভিক্ষাৰী আছে সেইখিনি আমি ৰেস্কিউ কৰি তাৰ কাৰণে আমি ৰিহেবিলিটেশ্যন কৰিব। এই ৰিহেবিলিটেশ্যন কৰিবলৈ যাওঁতে আমাৰ এটা হেৰি আছে কি বুলি কয় হোম আছে। এই হোমত আমি এই মানুহখিনি লৈ যাম। যিমানখিনি মানে 60+ হ'ব সেইখিনিতো আমি ৰেফাৰ কৰিম অল্ড এজ হোমলৈ। যদি বাচ্চা আমি পাওঁ কেতিয়াবা, যদি বাচ্চা আমি ৰেস্কিউ কৰোঁ তেতিয়াহ'লে সেইটো চিলড্ৰেন হোমলৈ যাম। সেয়া হ'ল আমাৰ মটিভটো হ'ল কি মানে অসমটো ভিক্ষাৰী মুক্ত কৰিব লাগে। এজ এ মানে গভ অফ ইণ্ডিয়াই কৈছে যে ভাৰত মুক্ত ভিক্ষাৰী মুক্ত হ'ব লাগে ভাৰত। হয় হয়, এন জি অ'টোৰ নাম হ'ল নৰ্থ ইষ্ট ৰুৰেল ৱেলফেয়াৰ ছ'চাইটি। লংকা আজি লংকাত আমি 5জন ৰেস্কিউ কৰিলোঁ। লংকাৰে বিভিন্ন জেগাৰ পৰা আমি 5জন ৰেস্কিউ কৰিলোঁ। হয় হয়, অভিযান চলি থাকে। হয় হয়, হোজাই জিলা প্ৰশাসনৰ আণ্ডাৰতে আমি চব চলাই আছোঁ। আমি আৰক্ষীৰ সহযোগত আৰু মিউনিচিপালিটিৰ সহযোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আমি এই অভিযানটো চলাই আছোঁ।